আমাৰ দেউতাৰ দিনত যিটো কংগ্ৰেছ আছিলে বা কংগ্ৰেছে যি মহাত্মা গান্ধীৰ আইডিয়লজি ফলো কৰিছিলে আজিৰ দিনত কিন্তু সেইটো কংগ্ৰেছ নাই। আজিৰ দিনত আমি সেই আগৰ দিনীয়া কংগ্ৰেছ আমি দেখা নাপাওঁ। আৰু আজি কংগ্ৰেছৰ এটা আইডিয়লজি আছে, সেইটো হৈছে যে ৰাহুল গান্ধীক কেনেকৈ আকৌ ৰিব্ৰেণ্ড কৰোঁ। আপুনি যদি ভাৰত জোড়ো যাত্ৰাই চায় বা ভাৰত জোড়ো ন্যায় যাত্ৰা চায়, এটাই আইডিয়লজি লৈ পেলাই কংগ্ৰেছ কৰি আছে যে আমি ৰাহুল গান্ধীক মানে এটা ব্ৰেণ্ড লিডাৰ কেনেকৈ বনাওঁ। সেই আগৰ মহাত্মা গান্ধীৰ আইডিয়লজি কিন্তু কংগ্ৰেছত নাই। আৰু বিশেষকৈ আমাৰ আজি আমগুৰিৰ শিৱসাগৰ ৰাইজৰ এইটো সিদ্ধান্ত আজি এইকাৰণে লোৱা হৈছে যে 10 মাহ ধৰি আমি অপেক্ষা কৰি আছিলোঁ তেখেতৰ পৰা আমি ন্যায় পাম। আৰু তেখেতে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিব আহিলে অসমলৈ, কিন্তু তেখেতে আমগুৰিত সেই তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী আছে তেখেতলোকক মাত নিদিলে। তাত এনেকুৱা মানুহ বহি আছিলে যিসকলে কংগ্ৰেছৰ কাৰণে ভোট গোটায়, পুলিং এজেণ্ট বহি আছিলে। সেই পুলিং এজেণ্টক তেখেতলোকে লগ নকৰি, প্ৰাথমিক প্ৰেছিডেণ্টক লগ নকৰি আমি দেখা পাইছোঁ বাছত এজন ব্যক্তিৰ লগত কথা পাতি আছে যিজনে তেওঁৰ ঘৰত গাঞ্জা পাইছিলে, গাঞ্জা পাই পেলাই তেওঁ জেলত আছিলে, এতিয়া বেলত আছে। তেনেকুৱা মানুহৰ লগত আলোচনা কৰিছে আমগুৰিত, যে এজন গাঞ্জা থকা মানুহৰ লগত আলোচনা কৰিছে, কিন্তু এই তৃণমূল মানুহখিনিৰ লগত কৰা নাই। সেইখিনি লৈ পেলাই বহুত দুখ পালে আমাৰ ৰাইজে, আৰু ৰাইজৰ লগত আমি একেলগে এইটো সিদ্ধান্ত লৈ পেলাই আজি তেওঁ যোনখন বাছত এখন মিটিং কৰিছিলে, মই মোৰ ছ'চিয়েল মিডিয়াটো ফটোখন দিছিলোঁ। গণেশ ৰাজপুত বুলি এজন ব্যক্তি আছে, তেওঁ ঘৰত গাঞ্জা পোৱা গৈছিলে, তেওঁ জেলত আছিলে, এতিয়া বেলত আছে। সেইজন মানুহৰ লগত কথা পাতিবলৈ তেওঁৰ সময় আছে, কিন্তু সেই পুলিং এজেণ্ট, প্ৰাথমিক প্ৰেছিডেণ্ট, মণ্ডল প্ৰেছিডেণ্ট, এক্স ব্লক প্ৰেছিডেণ্ট, মহিলা প্ৰেছিডেণ্ট, NSU ইউথ কংগ্ৰেছৰ তেখেতলোকৰ কথা পাতিবলৈ সময় নাই। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যদি আপুনি যোগদান কৰাৰ যি সিদ্ধান্ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত নে আগতে আপুনি ভাবিছিলে যে আপুনি বিজেপিলৈ আহিব? নাই, আমি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত যিটো হ'ল তাৰপিছত ৰাইজৰ লগত আলোচনা কৰি আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে আমি ৰাইজৰ হৈ কাম কৰিম। আৰু এতিয়া গাঁৱত ৰাইজে বিজেপিকে বিচাৰিছে, এনেকুৱা নহয় যে কংগ্ৰেছৰ নিজৰ খামখালিতে হেৰি কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন যথেষ্ট পপুলাৰ CM, আৰু যিটো অসমক তেওঁ যেনেধৰণে নেশ্যনেল ফ'ৰামত কওক, ইণ্টাৰনেশ্যনেল ফ'ৰামত কওক, যেনেকৈ এটা স্থান দিছে আৰু কোনেও দিব পৰা নাই। আৰু ৰাইজ যথেষ্ট সন্তোষত আছে গাঁৱত, আৰু তেওঁলোকেও সেইটো বিচাৰিছে, আৰু সেইকাৰণেহে মই কি কৰিছোঁ। মোক দলে কিয় বহিষ্কাৰ কৰিলে? সুপ্ৰিম কোৰ্টলৈ যাম নেকি দলৰ পৰা মই বহিষ্কাৰটো উঠাবলৈ? তো কি কাৰণ আছিলে? ইমান মহিলাৰ কথা কয়, ইমান নাৰী সন্মানৰ কথা কয়, কিন্তু ৰাহুল গান্ধীয়ে আমগুৰিলৈ আহি পেলাই এই মহিলাসকলক ন্যায় নিদিলে। কেনেকৈ মোৰ এইটো এছাইনমেণ্ট হ'ব? তেওঁলোকে মহিলাৰ কথা কয়, বাৰে বাৰে কৈ আছে ছাবজুডিচ মেটাৰ মই ন্যায় সুপ্ৰিম কোৰ্টৰ পৰা ল'ব লাগে। মোৰ ন্যায় সুপ্ৰিম কোৰ্টৰ পৰা ল'ব লাগে, কিন্তু ৰাহুল গান্ধী যি মুখেৰে কয়, দলীয় তৃণমূল কৰ্মীয়েও তেওঁক ক'ব পাৰে, মোৰ নিচিনা এগৰাকী ব্যক্তিয়ে যোনে তলৰ পৰা ওপৰলৈকে কাম কৰিছে, তেওঁ কথাখিনি শুনিব নোৱাৰিলে, তেওঁক ন্যায় দিব নোৱাৰিলে, তেওঁ বেলেগক কি ন্যায় দিব? আৰু এছাইনমেণ্টৰ কথা কৈছেতো মই দুখ পাওঁ। তেওঁলোকে লাজ পাব লাগে কি তেওঁলোকে জয়ৰাম ৰমেশ ডাঙৰীয়াই নিজে ক'লে কি মই তেওঁ ঘৰলৈ গৈ পেলাই মই কমপ্লেইন কৰিছিলোঁ। ইমান দিনে আগলৈকে কৈ আছিলে, মই কাকো কোৱা নাছিলোঁ। সেইদিনাখন প্ৰেছ মিটত জয়ৰাম ৰমেশ ডাঙৰীয়াই নিজে ক'লে কি মই তেওঁ ঘৰলৈ গৈ কথাখিনি কৈছিলোঁ। তাৰপিছত কিয় তেওঁলোকে মোক ন্যায় দিব নোৱাৰিলে? সেইদিনাখন কিয় নিদিলে?